নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ বিপুল ফেক্ট চেনেললৈ। আজি ভিডিঅ'টোত আমি এনেকুৱা এখন দেশৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ যাৰ সম্বন্ধ আমাৰ ভাৰতবৰ্ষৰ লগত বহুত পুৰণি আৰু দেশখন স্বাধীনতা আমাৰ ভাৰতবৰ্ষৰ সহায়তে লাভ কৰিছিল। আৰু বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ ৩% চাহৰ উৎপাদন এইখন দেশতে হয়। তাৰ উপৰি বিশ্বৰ সৰ্বাধিক মুছলিম জনসংখ্যা এইখন দেশতে আছে আৰু এইখন দেশক কাণ্ট্ৰি অফ ৰিভাৰ্ছ বুলিও কোৱা হয়, কাৰণ বন্ধুসকল এইখন দেশত ৭০০ৰো অধিক নদী বয়। হয় বন্ধুসকল, আজি আমি কথা পাতিম আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ বিষয়ে। বন্ধুসকল, বাংলাদেশ দক্ষিণ এছিয়াত অৱস্থিত এখন মুছলিম জনসংখ্যা থকা এখন দেশ আৰু দেশখনৰ অফিচিয়েল নাম হৈছে পিপল ৰিপাব্লিক অফ বাংলাদেশ। দেশখনৰ মুঠ জনসংখ্যাৰ বিষয়ে যদি কথা পাতোঁ তেনেহ'লে দেশখনৰ মুঠ জনসংখ্যা ১৬,৩৫,০০০তকৈ অধিক আৰু জনসংখ্যাৰ ক্ষেত্ৰত এইখন দেশ বিশ্বৰ ভিতৰত ৮ম স্থান দখল কৰা সকলোতকৈ ডাঙৰ দেশ। দেশখনত ৯০% মুছলিম, ৯% হিন্দু আৰু ১% লোক অন্য ধৰ্ম পালন কৰে। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা আৰু দেশখনৰ সৰ্ববৃহৎ চহৰ। বন্ধুসকল, চহৰখনক মছজিদৰ চহৰ বুলিও কোৱা হয়, কাৰণ চহৰখনত আপোনালোকে ১,০০০তকৈ অধিক মছজিদ চাবলৈ পাব আৰু কিছুমান মছজিদ ইমানেই ধুনীয়া যে আপোনালোকক চাই থাকিবলৈ মন যাব। বন্ধুসকল, আপোনালোকে জানেনে বাংলাদেশ এসময়ত পাকিস্তানৰ অংশ আছিল, কিন্তু ১৯৭১ চনত ভাৰতৰ সহায়ত বাংলাদেশ পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰিছিল। যদি কথা পাতোঁ দেশখনৰ মুখ্য উপাৰ্জনৰ বিষয়ে তেনেহ'লে দেশখনৰ মুখ্য উপাৰ্জন হৈছে কৃষি আৰু দেশখনৰ মুখ্য ফচল হৈছে ধান, যাৰ ফলত দেশখন বৃহৎ ধানৰ ৰপ্তানিকৰ্তা আৰু দেশখনৰ ৭০% মাটিত খেতি কৰা হয়। বন্ধুসকল, বাংলাদেশত মহিলা আৰু ছোৱালীবোৰৰ জীৱন বৰ কঠিন, কাৰণ এইখন দেশ বাল বিবাহৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ২য় স্থান দখল কৰিছে। বন্ধুসকল, দেশখনত ৭৫% ছোৱালীৰ বিয়া ১৮ বছৰ আগতে কৰি দিয়া হয়। আৰু এয়াই নহয়, প্ৰতি বছৰ দেশখনত এনেকুৱা ঘটনাবোৰ পোহৰলৈ আহে যে টকা লোভত নাবালক ছোৱালীৰ বিয়া বয়সস্থ ব্যক্তিৰ লগত কৰি দিয়া হয়। বন্ধুসকল, বাংলাদেশ এসময়ত বহুত দৰিদ্ৰ আছিল। মহিলা আৰু ছোৱালীবোৰ ধুনীয়া হোৱাটো তেওঁলোকৰ বাবে কোনো বিপদতকৈ কম নাছিল, যাৰ ফলত দেশৰ ধনী ব্যক্তিসকল নাবালক ছোৱালীবোৰক বিয়া কৰাই কেৱল মাত্ৰ আনন্দ আৰু আমোদৰ বাবে। বন্ধুসকল, বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হৈছে কাবাডী, কিন্তু খেলখনৰ আচৰিত কথা এইটো যে খেলখনত কোনো নিয়ম নাথাকে। কিন্তু দেশখনত ক্ৰিকেট খেলক লৈ দেশৰ লোকসকলৰ মাজত এটা বেলেগে আনন্দ চাবলৈ পাব। বন্ধুসকল, বাংলাদেশৰ সুন্দৰবন অৰণ্য হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ অৰণ্য। অৰণ্যখন ৬০% বাংলাদেশত আৰু ৪০% আমাৰ ভাৰতবৰ্ষত বিস্তৃত হৈ আছে। তাৰ উপৰিও সুন্দৰবনক ৰয়েল বেংগল টাইগাৰৰ ঘৰ বুলি কোৱা হয়। আপুনি জানেনে দেশখনত ৭০০ৰো অধিক নদী বয়, সেইবাবে দেশখনক কাণ্ট্ৰি অফ ৰিভাৰ্ছ বুলি কোৱা হয়। এই ৭০০খন নদীৰ ভিতৰত এছিয়াৰ ৩খন বৃহৎ নদী যেনে গংগা, মেঘনা আৰু ব্ৰহ্মপুত্ৰ, এই ৩খন নদী বাংলাদেশৰ মাজেৰে হৈ বয়। বন্ধুসকল, বাংলাদেশত জনসংখ্যা অধিক হোৱাৰ বাবে দেশখনত ট্ৰেফিকৰ অসুবিধা বহু ঠাইতে চাবলৈ পাব। তাৰ উপৰি দেশখনত চাফ চিকুণতাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা, সেইবাবে দেশখনত সকলোবোৰ ঠাইতে মাত্ৰ লেতেৰাহে চাবলৈ পাব। কিন্তু বন্ধুসকল, ভাল লগা কথা এইটো যে বাংলাদেশত এনে বহুতো ঠাই আছে য'ত আপোনালোকে এবাৰ হ'লেও নিশ্চয় ভিজিট কৰিব। নম্বৰ 1 হৈছে সুন্দৰবন। বন্ধুসকল, বাংলাদেশৰ সকলোতকৈ ডাঙৰ টুৰিষ্ট এট্ৰেকশ্যন হ'ল সুন্দৰবন। বন্ধুসকল, সুন্দৰবন ৪০% আমাৰ ভাৰতবৰ্ষতে আছে। বাংলাদেশৰ সুন্দৰবন পৰ্যটকসকলৰ বাবে মুখ্য ভূমিকা পালন কৰে, যাৰ ফলত প্ৰতি বছৰে দেশ বিদেশৰ পৰা বহু পৰ্যটক এই দেশখনলৈ আহে আৰু ইয়াত বহু ধৰণৰ লুপ্ত জীৱ যেনে বাঘ, হৰিণ, নীলগাই, হাঁহৰ দৰে বহুতো জীৱ-জন্তু চাবলৈ পাব, যি এই অৰণ্যখনক আৰু আকৰ্ষিত কৰি তোলে। নম্বৰ 2 হৈছে ঢাকা। বন্ধুসকল, বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা, যি ভ্ৰমণ কৰাৰ বাবে এটা অতি বিশেষ ঠাই। তাৰ ভিতৰত এখন হ'ল ঢাকেশ্বৰী মন্দিৰ। এই মন্দিৰ ১২০০ বছৰ পুৰণি। মন্দিৰখনক হিন্দুসকলৰ প্ৰমুখ ধাৰ্মিক স্থল বুলি কোৱা হয়। নম্বৰ 3 হৈছে চিত্তাগং। বন্ধুসকল, বাংলাদেশৰ আৰু এখন ধুনীয়া গাঁও হৈছে চিত্তাগং। এইখন এখন অতি সুন্দৰ গাঁও। ইয়াত থকা ঘন অৰণ্য, ওখ ওখ পাহাৰ আৰু ইয়াৰ বিশাল হ্ৰদবোৰে এক মুহূৰ্ততে আপোনালোকৰ মন জয় কৰিব আৰু এই গাঁওখনক বাংলাদেশৰ ব্যৱসায়ী ৰাজধানী বুলি কোৱা হয়। নম্বৰ 4 হৈছে চিলাট। বন্ধুসকল, বাংলাদেশৰ আটাইতকৈ ধুনীয়া ঠাইসমূহৰ ভিতৰত এখন হ'ল চিলাট। ইয়াত আপোনালোকে সেউজীয়া চাহৰ বাগান চাবলৈ পাব। ইয়াত আপোনালোকে ১৫০খনৰো অধিক সেউজীয়া চাহৰ বাগান চাবলৈ পাব। তাৰ উপৰি ইয়াত কমলা আৰু মাটি কঁঠালৰ গছ চাবলৈ পাব। এতিয়া জানো আহোঁ দেশখনৰ ভিছা প্ৰক্ৰিয়াৰ বিষয়ে। যদি আপোনালোকৰ সকলোবোৰ নথি পত্ৰ শুদ্ধ তেনেহ'লে ইয়াৰ ভিছা আপোনালোকক ৬ৰ পৰা ৭ দিনৰ ভিতৰত পাই যাব। আৰু বাংলাদেশ এখন সস্তা দেশ হোৱাৰ বাবে আপোনালোকক দেশখনত ভ্ৰমণ কৰিবলৈ ৫০ৰ পৰা ৫৫,০০০ টকা খৰচ হ'ব পাৰে। সব বন্ধুসকল, এয়া আছিল বাংলাদেশৰ কিছুমান তথ্য। আৰু বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। যদি আপোনালোকে আমাৰ বিপুল ফেক্ট চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব, ভাল লাগিল লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।